ফ্ৰেণ্ডছ গুড মৰ্ণিং ৱেলকাম টু মাই ইউটিউব চেনেল বিকাশ ভাই তো আজি এখন অদ্ভুত খেল দেখাম আপোনালোকক আৰু ফ্ৰেণ্ডছ প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব কাৰণ ছাবস্ক্ৰাইব যদি আপোনালোকে নকৰে তে মই কেনেকৈ আগুৱাই যাম কেনেকৈ মই সাহস পাম গম পাইছেনে তো ছাবস্ক্ৰাইবটো কৰি দিব যদি আপোনালোকৰ মনে বিচাৰে দেই মই তেতিয়াও ফ্ৰজ নকৰোঁ আপোনালোকক তো বলক নদী পাৰলৈ যাই থাকোঁ আকৌ তাতে যাই কিনে মানে আপোনাৰ মানে শ্বৰ্ট কেইটামান ল'ব লগা আছে তাত ধুনীয়াকৈ লৈ কিনে একদম তাৰপিছত যাম আৰু তো বলক চাহ খাই ল'ব চাহ খাই আছোঁ গম পাইছেনে এতিয়া মই লাল চাহ খাওঁ কিন্তু দেই আপোনালোকেও খাব মই ৰাতিপুৱা উঠি সদায় লাল চাহ খাওঁ এই গাখীৰ চাহ ভাল নহয় তো ফ্ৰেণ্ডছ বলক আৰু তাই আমি দেৰি নকৰোঁ তো সেই আচৰিত ফুটবল খেলাখন আমি এতিয়া চাওঁ কেনেকৈ খেলিলে গম পাইছেনে এইটো ফাইনেল ওৱান ডে মেটচ হয় গম পাইছেনে তো বলক তো ফ্ৰেণ্ডছ এইখনে হৈছে এইখন খেল মানে যিটো মানে পেনাল্টি হৈছে লাষ্টত जो ৰাতি হৈছে গম পাইছেনে এইটো আপোনাৰ পাণবজাৰ চানবজাৰ বহুত দূৰ দূৰ জেগাৰ পৰা মানে খেলুৱৈ আহিছে তো বলক আৰু এতিয়া আগত চাওঁতে ৰাতিৰ খেলখন কেনেকুৱা হ'ল তো বলক তো এই খেলাখন চাইছেনে যে মানে গাড়ীৰ পোহৰেদি লাইট জ্বলাই কিনে মানে খেলিছে গম পাইছেনে গাড়ীৰ পোহৰটো ইয়াতে বেলেগ একো ব্যৱস্থা নাই তো জীৱনত ফাৰ্ষ্ট দেখিলোঁ গাড়ীৰ পোহৰেদি গম পাইছেনে মানে এটা মানে বেলেগ এনজয় আৰু গম পাইছে এই গাড়ীৰ পোহৰেদি পোহৰ দি আছে তো ভাল লাগিছে নাই এবাৰ নিশ্চয় কমেণ্ট কৰিব দেই আৰু ফাইনেল মেটচখন জিকিলে আপোনাৰ গুৱাহাটী পাণবজাৰৰ মানে টিমটো যোনটো আহিছিল তো সেই পাণবজাৰ টিমটো ফাইনেল মেটচখন জিকিলে আমাৰ যোনটো বস্তিৰ আছে ইয়াতে 3 নম্বৰ পালে নেকি